আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হোৱা আৰু আমাৰ CWC মেম্বাৰ ভ্ৰমণ বাগাৰী ডাঙৰীয়া সকলোকে মই শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ কৰিছোঁ। বেকে পিপল আঞ্চলিক ৰাজনীতি দলে গোটেই কেন্দ্ৰীয় সমিতিৰ তৰফৰ এটা কাৰ্যসূচী দিছে আৰু সেইটো হ'ল আমাৰ অতি আপোন প্ৰয়াত জুবিন গাৰ্গ তেখেতৰ ন্যায় তেখেতৰ জাষ্টিছৰ কাৰণে তেখেতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ তেখেতৰ জাষ্টিছ বিচাৰি এই কাৰ্যসূচী লোৱা হৈছে আৰু সেই কাৰ্যসূচীৰ এটা অংশ হিচাপে ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা এটা বন্তি প্ৰজ্বলনৰ জৰিয়তে প্ৰয়াত অসমৰ উজ্জ্বল তৰা আৰু অতি আপোন আমাৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এই বেকে তেওঁৰ ন্যায় বিচাৰি আমি এই কাৰ্যসূচী লৈছে। জুবিন গাৰ্গ কোন সেই কথা নজনা কোনো নাই, যি গোটেই বিশ্বই তেখেতৰ নাম জানে। তেখেত এজন শিল্পী হৈ শিল্পীতে সীমাবদ্ধ নহয়, এজন মানৱ দৰদী মানৱতাবাদী আৰু তেখেতে নিজকে কোনো ধৰ্ম নাই কোনো জাতি নাই তেনেকুৱা বক্তব্য ৰাখিছিল। সঁচা তেওঁ অসমৰ বুকুত জন্ম লাভ কৰিছিল, নিজকে অসমীয়াত্বত সীমাবদ্ধ ৰাখিব বিচৰা নাই আৰু সেইকাৰণে তেওঁ গোটেই বিশ্বৰ মানুহখিনিকে আপোন কৰি লৈছিল। বিপদত পৰা মানুহখিনিক তেখেতে যি জাতিৰে নহওক যি পৰ্যায়েৰে নহওক সকলোকে সহায় সাৰথি কৰিছিল আৰু তেখেত কোনো ধৰ্মৰ যিটো বিভেদ সেইটো কোনোদিন বিশ্বাস কৰা নাছিল, কোনোদিন ধৰ্ম প্ৰভেদ জাতিৰ প্ৰভেদ তেওঁ নামানিছিল আৰু সেইকাৰণে গোটেই বিশ্বৰ মানুহে তেওঁক আপোন বুলি ভাবিছিল আৰু সেইকাৰণে তেখেতৰ যিখিনি সংগীতৰ যিখিনি অৰিহণা তাৰোপৰি তেখেতৰ যিখিনি মানৱতাৰ প্ৰতি অৰিহণা মানৱতাৰ প্ৰতি যিটো তেখেতৰ কি বুলি কয় এইটো মানৱতাৰ কাৰণে যিখিনি তেখেতে যিখিনি কৰিছিল তাকে সকলোৱে সন্মান জনাই তেখেতৰ প্ৰতি আজিও ন্যায় বিচাৰিছে। তেখেতৰ মৃত্যুক লৈ বিভিন্ন সন্দেহ প্ৰকাশ পাইছে, বহুতো সন্দেহ মানুহৰ মাজত উদ্ভৱ হৈছে। বহুতে ক'ব খোজে তেখেতে ষড়যন্ত্ৰ কৰি মেছে, কোনোবাই হয়তো বিষ পান কৰাই হয়তো কিবা কৰিছে। এতিয়া সেই কথাখিনি আমি তেনেকৈ ডাইৰেক্টকৈ ক'ব বিচৰা নাই, কিন্তু আমি বিচাৰোঁ যি তেখেতৰ যি ঘটনা হ'ল যি কাৰণতে তেখেতৰ মৃত্যু নহয় সেইটোৰ সত্য উদঘাটন হ'ব লাগে আৰু এই উদঘাটন কৰোঁতে যিখিনি যদি কোনোবাই সঁচাকৈ দোষী বুলি প্ৰমাণিত হয় তেখেতৰ ওপৰত ন্যায় বিচাৰ হ'ব লাগে। তো আমাৰ অতিকে আপোন জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় পাব লাগে, তেখেতৰ পৰিয়ালে ন্যায় পাব লাগে আৰু সত্য উদঘাটন হ'ব লাগে। আজি বিভিন্ন ৰাজনীতিক দলে তেখেতৰ মৃত্যুক লৈ বিভিন্ন ৰাজনীতি কৰিছে, আমি তেনেকৈ লেতেৰা ৰাজনীতি কৰিব বিচৰা নাই। তেখেত এজন মানৱতাবাদী আছিল, তেখেতৰ প্ৰতি আমাৰ সেইকাৰণে শ্ৰদ্ধা আছে আৰু তেখেতৰ মৃত্যুক লৈ যিখিনি বিভিন্ন প্ৰকাৰৰ অপপ্ৰচাৰ বা প্ৰচাৰ হৈ আছে সেইখিনি সত্য উদঘাটন হ'ব লাগে, সেইটোকে আমি বিচাৰিছোঁ আৰু সেইকাৰণে আজি তেখেতক ন্যায় বিচাৰিছোঁ আৰু তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ যে তেখেত এজন মানৱতাবাদী মানুহ হিচাপে আমি বিচাৰিছিলোঁ তেখেতে অন্তত আৰু বহু বছৰ জীয়াই থকা সেইটো বিচাৰিছিলোঁ, কিন্তু আমি বিচৰা মতে নহ'ল। তেখেত আজি আমাৰ মাজত নাই, সেইকাৰণে আমি তেখেতৰ অভাৱ অনুভৱ কৰিছোঁ, আমি মনত যথেষ্ট দুখ বেদনা অনুভৱ কৰিছোঁ আৰু সেইকাৰণে আমি বিচাৰোঁ যে তেখেতৰ যিখিনি মৃত্যুক লৈ তেখেতৰ মৃত্যু কেন্দ্ৰ কৰি যিখিনি বিভিন্ন প্ৰকাৰৰ প্ৰচাৰ হৈছে সেইখিনি সত্য উদঘাটন হ'ব লাগে আৰু ন্যায় বিচাৰ হ'ব লাগে। আৰু যদি কোনোবাই তেখেতে সঁচাই কিবা এটা এতিয়া যেনেকৈ অপপ্ৰচাৰ হৈছে সেইমতে যদি কোনোবাই জড়িত আছে তেখেতৰ মৃত্যু, কোনোবাই কাৰোবাৰ যদি হাত আছে তেখেতৰ ওপৰত ন্যায় বিচাৰ হ'ব লাগে, তেখেতৰ উচিত হ'ব লাগে। গতিকে আমি বিচাৰোঁ যে যিহেতু গোটেই অসমৰ ৰাইজে তেওঁক আপোন বুলি কৈছিল, গোটেই বিশ্বৰ মানুহে তেওঁক আপোন কৰি লৈছিল, সেইকাৰণে আজি তেখেতৰ ন্যায় বিচাৰ হোৱাটো আমি বিচাৰোঁ, তেখেতে ন্যায় পোৱাটো আমি বিচাৰোঁ, তেখেতৰ পৰিয়ালে ন্যায় বিচাৰোঁটো আমি বিচাৰোঁ
এইখিনি কাৰ্যসূচীৰ জৰিয়তে আমি তেখেতৰ প্ৰতি ন্যায় বিচাৰিছোঁ আৰু তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ। এনেকৈ এজন নিস্বাৰ্থ মানৱতাবাদী মানুহক আমাৰ পৰা আজি নাইকিয়া হোৱাত আমি সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ আৰু সেইকাৰণে আমি তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজিৰ কাৰ্যসূচী কিয় ল'বলগীয়া হ'ল? আজি আমি জাষ্টিছ ফৰ জুবিন যে এটা প্ৰগ্ৰামটো আমি ইয়াত আয়োজন কৰিছোঁ। আমাৰ ওদালগুৰি জিলা কমিটি UPPL দলৰ ফালৰ পৰা এই প্ৰগ্ৰামটো আয়োজন কৰিছে। অসমৰ ৰাইজে বিচাৰিছে, আমাৰ BTRৰ ৰাইজে বিচাৰিছে জাষ্টিছ জুবিনৰ যে এটা ঘটনাটো হৈ গ'ল। আজি অসমৰ ইমূৰৰ পৰা সিমূৰৰ ৰাইজে সকলোৱে বিচাৰি আছে আমাক জাষ্টিছ লাগে। এই জাষ্টিছটো বিচাৰি ৰাইজৰ লগত আমিও একেলগে থাকি ৰাইজে বিচৰা ধৰণে আমি বিচাৰিছোঁ মানে আমাক জাষ্টিছ লাগে। আৰু জাষ্টিছৰ মানে নোপোৱালৈকে যি ধৰণে অসমৰ ৰাইজে মানে এটা জাষ্টিছৰ আশাত আজিলৈকে মানে এটা চৰকাৰৰ ওচৰত দাবী জনাই আছে। আমিও দলৰ ফালৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাইছোঁ মানে জাষ্টিছ আমাক দিয়ক, অসমৰ ৰাইজক জাষ্টিছ দিয়ক। জুবিনৰ যিবিলাক মানে জুবিন প্ৰেমী ৰাইজ যি আছে তেখেতসকলৰ যি এটা মনৰ যি ইচ্ছা যে জুবিনৰ যি ঘটনাটো হৈ গ'ল সেই ঘটনাটো পাহৰিব পৰা নাই। জুবিন আমাৰ সকলোৰে ইয়াত বহি থকা এজন মানে সংগীত মানে গায়ক মাথোন নহয়, তেখেত অসমৰ এজন মানে ৰত্ন, ভাৰতৰ এজন ৰত্ন। গতিকে জুবিনৰ জাষ্টিছটো বিচাৰি আজি আমাৰ ডিষ্ট্ৰিক্ট কমিটিয়ে যি এটা আয়োজন কৰিছে এইটো শান্তিপূৰ্ণ যি এটা ৰেলী কেণ্ডেল লাইট কৰি এইটো আমি ইয়াত আগবাঢ়ি আছোঁ। আপোনালোকে SITৰ ওপৰত বিশ্বাস ৰাখে? চৰকাৰৰ ওপৰত আমাৰ আস্থা আছে, চৰকাৰৰ ওপৰত আস্থা আছে। আমাৰ চৰকাৰে নিশ্চয় ইয়াত এটা ন্যায় দিব আৰু এই ন্যায়টো ইমান পলম কৰিব নালাগে। গতিকে পলম হ'লে বহুত সন্দেহ হৈ যায়। গতিকে যাতে সেই সন্দেহটো যাতে নাৰাখি এটা অতি সোনকালে এটা জাষ্টিছটো দিয়ে এইটো আমি বিচাৰিছোঁ। दिनैसिमबो न्यायखौ मोनाखै जुबिन गार्डनि, दिनैसिमबो जास्टिस मोनाखै जुबिन गार्डनि, जायनि जाहोनाव दिनै UPPL हान्जाया जास्टिसनि थाखाय राजा लामायाव ओंखारनो गोनां जादों। जुबिन गार्डनि जास्टिस नागिरनानै दिनै उदालगुरिनि जि टाउननि राजा लामा बे राजा लामायाव जोङो दिनै जुबिननि जास्टिस नागिरनानै ओंखारदों। थारैनो जोङो UPPL हान्जानिफ्राय खोब दुखु मोननाय फोरमायदों आरो फैबाय थानाय समाव जों बिश्वास खालामो जे जुबिननि थैनायनि जितु कारन जितु जाहोन बे जाहोना थाबैनो जोङो जास्टिस मोननो हागोन बेखौ जोङो मिजिंथियो। दा बेखायनो दिनै सरकारखौ जोङो खावलायनो लुबैदों जे जास्टिसखौ गोख्रैनो जाहाथे रायजोफोरनि गेजेराव होयो। जों बेखौ नागिरनानै दिनै नैबे उदालगुरि टाउन गेजेराव केन्डेल लाइट लानानै जुबिन गार्डनि जास्टिस नागिरनानै मोनसे केन्डेल लाइट हानजा सुरनाय बे हानजा सुरनाय हाबाफारिखौ लादों। जों आसा खालामो जे सरकारा थाबैनो जुबिननि जास्टिसखौ होगोन आरो जुबिननि जास्टिसखौ जेब्लासिम होआ अब्लासिम जोङो नैबे जोंनि जास्टिस नागिरनानै आन्दोलन खालामनाय बे हाबाफारिया जोबनानै थांनाय नङा। दा बेखायनो जोङो लुबैयो जे जास्टिसखौ जाहाथे गोख्रैनो होयो। जुबिननि अबथिरा थैनाया खालि एसामिस मिउजिकल नङा, बर'नि मिउजिकआबो जों बेखायनो खोब दुखु मोननाय फोरमायदों। बियो एसामिस हारिनि थाखायल' नङा, बर' हारिनिबो बर'निबो गोबां मेथाइ खननानै बिथाङा दिनै मुंदांखा जानो हादों आरो बिथाङा दिनै 38,000 गोबां माने जाति जनगोष्ठी गोबां हारि माहारिनि मेथाइ खनलांबाय। बेयो जोंनि थाखाय खोब गोग्गाथाव, जोंनि थाखाय बाख्नायथाव। दा बेखायनो बेबायदि व्यक्ति भगवान स्वरूप बेबायदि व्यक्तिखौ जोङो दिनै गोसोखांनांगोन जाहाथे फैबाय थानाय समाव जोंनि नैबे आसाम रायजोआव बेबायदि व्यक्ति जाहाथे जोनोम जायो आरो नुजायो जों बेखौ मिजिंथियो। दा बेखायनो जास्टिस नागिरनानै दिनै इउनाइटेड पिपल्स पार्टिया UPPLआ बेबायदि हाबाफारिखौ लानो गोनां जादों। गुबुन हानजाया लानाय बायदिनि UPPL हानजायाबो जुबिन गार्डनि गोसोखांथियाव माबा मोनसे मेमरियेल बानायनायनि थांखि जोङो सरकारखौ दाबि खालामदों जे जुबिन गार्डनि मुङाव आरो जोङो BTC सरकारखौबो दाबि खालामगोन
कारन बड'लेण्डआव जाहाथे जुबिन गार्गनि मुङावबो माबा मोनसे गोसोखांथि मेम'रियेल मुसुखा बा बेबायदि गोबां माबा मोनसे गोसोखांथावना बेबायदि जोंनि गेजेराव जाहाथे गालांनो हायो जों बेखौ सरकारनि सायावहा जों दाबि दैखांदों कारन बड'लेण्डनि थाखाय बर'फोरनिल' नङा गोबां हारि माहारिफोरनि थाखाय बिथाङा गान खनलांनानै जोंनि हारिमुखौ जौगासार होनायाव हेफाजाब आरो मदद होदों दा बेखायनो दिनै सरकारखौ जोङो गोख्रैनो जाहाथे बिथांनि थैनायनि जि जास्टिस बे जास्टिसखौ थाबैनो होयो जों बेखौ मिजिंथियो दिनै जों जुबिन गार्गनि थैनायनि सायाव जास्टिस नागिरनानै उदालगुरि जिल्ला कमिटि इउपिपिएलआ मोनसे केन्डेल लाइटिं रिलि खालामदों आरो बिथांनि फारसे जों श्रद्धांजलि जनायनो आखायाव लादों दिनैनि बे प्रग्रामखौ साक्सेस खालामनायनि थाखाय आंनि इउपिपिएलनि गासै दैदेनगिरि मावथि बिथांमोननिसिम साबायखर थादों आरो जों आसा खालामदों भारत सरकार आसाम सरकारा जुबिननि थैनायनि सायाव मोनसे मोजां जास्टिस जों मोननो थाखाय दाबि खालामदों समग्र आसामनि रायजो राजाफ्रा लुबैदों जुबिन थैनायनि सायाव मोजां मोनसे जास्टिस मोननो थाखाय बयबो दाबि खालामदों रायजो सरकारा जा एसआईटी फसंनानै होदों बे एसआईटी सायाव नोंथांमोना फोथायनाय दं ना एसआईटीखौथ' बे रायजो सरकारा जेरैबायदि खालामदों बे रायजो सरकारनि खोथा खिन्थु रायजो राजानि लुगैनाय बायदिबा एसआईटीखौ रायजो राजाफ्रा लुगैयाखै कारन बे बिथांखौ गोसोखांनाया बिदि टाइम टेबोल लालायनानै गोसोखांजाया बेखौ जेब्लायबो बिनि फारसे जितु श्रद्धा दङ बेखौ रायजो राजा जेब्लायबो होनो थाखाय राजि जादों इउपिपिएल दोलोआबो जुबिन गार्गनि थैनायाव दुखु फोरमायदों जोङो हाजासे जुबिन गार्गआ अबथिरा जि जिउ गोमाबाय बेनि थाखाय जोङो दुखु फोरमायदों हाजासे दुखु थादों कारन बिथाङा अबथिरा जोंनि बे आसामनि जि रायजोनि मोनसे सना फिथर बायदिमोन बिथांनि बे थैनाया जोंनि थाखाय गोबां खहा जादों आरो बिनि थाखाय दुखु फोरमायदों असमिया हारिमुनि अनगायैबो बर' हारिमुआव गोबां बिहोमा होलांबाय बिनि सायाव मा बुंगोन जुबिनाथ' केबल असमिया हारिनिल' होआखै बे गासै 40तासो हारिनिनो मेथाइ खननानै बर' बे हारिफोरनि हारिमुनि फारसे सिबिनाय होलांदों आरो बेनिखायनो बिथांनि फारसे जों बयबो बिथांनि फारसे श्रद्धाथाय दङ